তলামাই খ্যাত নগিয়ানি খ্যাত সীমা বড়ুয়ার ডাঙরনি সম্বর্ধনা জানাইছে পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি পিয়াৰ জাহান ডাঙৰীয়াই। ইয়াৰ লগে লগে আমি তেখেতক বৰচগবাহা সেউজ প্ৰডাকশ্যনৰ তৰফৰ পৰা এখনি মানপত্ৰৰেও সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো। এখনি কৃতজ্ঞতা জ্ঞাপন পত্ৰ, সেই পত্ৰখন মই আপোনালোকৰ সন্মুখত গাই শুনাইছো। সেউজ প্ৰডাকশ্যন বৰচগবাহা কৃতজ্ঞতা জ্ঞাপন পত্ৰ মাননীয় শ্ৰীযুতা সীমা বৰুৱা, অভিনেত্ৰী বেহাবাৰী আউটপোষ্ট শ্ৰদ্ধা ভাজেৰেকো আমাৰ প্ৰডাকশ্যনৰ মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপমান সময় উলিয়াই আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সেউজ প্ৰডাকশ্যন বৰচগবাহাৰ উদ্যোগত স্বাধীনতা দিৱসৰ উপলক্ষে অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্ৰদৰ্শনো সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাপে উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ লগতে অনুষ্ঠানটি যি কষ্ট বৃদ্ধি কৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ। সাংস্কৃতিক ক্ষেত্ৰখনলৈ আপোনাৰ যি অনবদ্য অৱদান আমাৰ বাবে পৰম প্ৰত্যাখ্যাৰ বতৰা। আমি আশাবাদী আপোনাৰ কৰ্মযোগীৰে অনাগত প্ৰতিটো প্ৰজন্মৰ সৃজনশীলতাৰ আলোকেৰে আলোকিত কৰি তুলিব। সেই অৰ্থ প্ৰতিজন জ্ঞানম্বিকীয়ে আপোনাৰ সৰস আৰু সৰস শান্তিৰ দৰে সাফল্যৰ চূড়ান্ত শিখৰত জিলিকি ৰওক। আগন্তুক দিনবোৰত সৃষ্টিমূলক কৰ্মৰাজিৰে তথা উত্তমমূলক কৰ্মৰে সাংস্কৃতিক জগতখন সমৃদ্ধ কৰি যাওক। আপোনাৰ অমল সাধনাৰে পৰম কৰোণাময়ে আপোনাক প্ৰদান কৰক প্ৰশান্তি সুস্বাস্থ্যৰ জীৱন। তাৰে প্ৰত্যাশাৰে মঞ্জু ইলাহী সভাপতি, আসমত আলী সম্পাদক সেউজ প্ৰডাকশ্যন, পিয়াৰ জাহান আলী সভাপতি, ৰেকিবুদ্দিন আহমেদ খাৰান সম্পাদক পৰিচালনা সমিতি। আমি এই কৃতজ্ঞতা জ্ঞাপন পত্ৰখন প্ৰদান কৰিবৰ কাৰণে পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি পিয়াৰ জাহান আলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সমূহ অসমবাসীলৈ এটি আহ্বান থাকিল, আপোনালোকে আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু আমাৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমি ইয়াত আগলৈ ভাল ভাল ভিডিঅ' বনাবলৈ আমি প্ৰস্তুতি চলাই আছোঁ। গতিকে আমাৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আপোনাৰ ওচৰত আশা থাকিল। ধন্যবাদ। জয় আই অসম।